হাই ফ্ৰেণ্ডছ হোৱাটছআপ আশা কৰোঁ সকলোৰে ভাল ময়ো মোটামুটি ভালে আছোঁ তেন্তে আজি ভিডিঅ'টোৰ টপিকটো আছিল আমাৰ গেৰেণ্টি আৰু ৱাৰেণ্টিৰ মাজত ডিফাৰেন্স একচুৱেলি গেৰেণ্টি আৰু ৱাৰেণ্টি বুলি ক'লে বহুতে দুয়োটা বস্তুকে একে অৰ্থাৎ সিমিলাৰ বুলি ভাবে কিন্তু নহয় ইয়াৰ মাজত এটা ভাষ্ট ডিফাৰেন্স আছে বহুত ডাঙৰ ডিফাৰেন্স আছে কিছুমান এই গেৰেণ্টি আৰু ৱাৰেণ্টিৰ মাজত ঠিক আছে তেন্তে আজি মই ভিডিঅ'টোত গেৰেণ্টি আৰু ৱাৰেণ্টিৰ ডিফাৰেন্সসমূহ আপোনালোকক ক'ম কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু সাবস্ক্ৰাইব কৰাৰ সময়ত কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব যাতে মই আগলৈ দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পাই যায় তেন্তে পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ টপিকটো আছিল গেৰেণ্টি আৰু ৱাৰেণ্টি আৰু ইহত দুটাৰ মাজত ডিফাৰেন্স ঠিক আছে তেন্তে নাম্বাৰ 1 ডিফাৰেন্স হল যে গেৰেণ্টি এনে এটা বস্তু যদি গ্ৰাহকে কোনোবা কোম্পানী বা কোনোবা দোকানৰ পৰা এটা বস্তু ক্ৰয় কৰি আনে ক্ৰয় কৰাৰ পিছত গেৰেণ্টি যেটো ইয়াৰ দিয়া থাকিব অৰ্থাৎ যদি 1 বছৰ গেৰেণ্টি দিয়া থাকে তেন্তে সেই নিৰ্দিষ্ট 1 বছৰৰ ভিতৰত যদি আপোনাৰ বস্তুটো বেয়া হয় নাইবা কাম নকৰা হয় তেন্তে আপুনি যদি বস্তুটো কোম্পানী বা দোকানত লৈ যায় তেন্তে কোম্পানী বা দোকানে আপোনাক সেই বস্তুটোৰ বিনিময়ত এটা নতুন বস্তু দি দিব কিন্তু ৱাৰেণ্টি আপনি যদি বস্তুটো তেওঁলোকৰ কাষলৈ লৈ যায় তে সেই বস্তুটোৰ হলনি আপোনালোকক নতুন বস্তু নিদিয়ে কিন্তু সেই বস্তুটো ভাল কৰি মেৰামতি কৰি দিব যেটো বস্তু আপোনাৰ বেয়া হৈছিল সেকেন্ড পইণ্ট গেৰেণ্টি কিছুমান নিৰ্দিষ্ট বস্তুৰ ক্ষেত্ৰতে দিয়া হয় কিন্তু ৱাৰেণ্টি প্ৰায় সকলো ভাগ বস্তুৰ ক্ষেত্ৰতে দিয়াই থাকে তাৰ পিছত গেৰেণ্টি এটা নিৰ্দিষ্ট সময়ৰ কাৰণেহে দিয়া হয় যে আৰু গেৰেণ্টিৰ সময় খুব কম হয় কিন্তু ৱাৰেণ্টিত নিৰ্দিষ্ট সময় যদিও দিয়া থাকে কিছু পৰিমাণে ৰেহাই দি ইয়াক মানে বৃদ্ধি কৰিব পাৰি যে ৱাৰেণ্টিৰ সময় কিছু পৰিমাণে কিছুমান ক্ষেত্ৰত বৃদ্ধি কৰা যায় আৰু ৱাৰেণ্টি বা গেৰেণ্টি যিয়ে নহওক কিয় আপোনালোকে বস্তুবিলাক কোম্পানী বা দোকানত লৈ যোৱাৰ লগে লগে আপোনালোকক ৱাৰেণ্টিয়ে হওক বা গেৰেণ্টিয়ে হওক যিকোনো ক্ষেত্ৰতে আপোনালোকক সেই বস্তুটো কিনাৰ বিল বা গেৰেণ্টি বা ৱাৰেণ্টি কাৰ্ডখন দেখাব লাগে তাৰ পিছতে কোম্পানী বা দোকানে আপোনাক গেৰেণ্টি হলেও দি দিব তাৰে সুবিধাসমূহ ৱাৰেণ্টি হলে সুবিধাসমূহ দি দিব তেন্তে আজি ভিডিঅ'টোত আপোনালোকে গম পাল যে গেৰেণ্টি আৰু ৱাৰেণ্টিৰ মাজৰ ডিফাৰেন্সটো ঠিক আছে তেন্তে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব Now, bye-bye. Take care.